गया है। बस मुझे तो मालूम नहीं था कि मेरा अंदर इतना बड़ा टैलेंट छुपा हुआ है, मतलब लोग पसंद कर रहे हैं, मुझे नहीं मालूम था। ओके तो हेलो एवरीवन वेलकाम बेक टू माई यूट्यूब चेनेल বি নেচাৰ বিৱাইল আজি আকৌ এটা ফ্ৰেছ ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই জ্যোতি বনে আৰু আজি আমি এটা নিজৰ কণ্টেণ্টতকৈ অলপ বেলেগ এটা টপিক লৈ আপোনালোকৰ লগত কথা পাতিব লৈছোঁ। আপোনালোকে সকলোৱে জানে টিকটক যোনটো এটা কি বুলি কয় বিস্ফোৰণ হৈ গৈছে, যোনটো এপছটোৰ প্লে ষ্টৰত মানে চবতে আছে, ট্ৰেণ্ডিঙত থাকে আজিকালি টিকটক। সকলোৱে টিকটক চাই এইটো ভিডিঅ' যোনে যোনে চাই আছে তাৰে মই 90 to 95% চাগে টিকটক চাই আৰু বাকী 5%হে চাগে এডুকেশ্যনেল পাৰ্পাছ লৈ এই ভিডিঅ'টোলৈকে আহিছে। গতিকে আজি আমি কথা পাতিম এই ভিডিঅ'টোত যে টিকটক এপছটো কেতিয়াৰ পৰা সৃষ্টি হ'ল, কেনেকৈ সৃষ্টি হ'ল আৰু সেই এপছটোৱে ইমানখিনি আজি ছাকচেছ কেনেকৈ পাইছে আৰু সেই এপছটোৱে ক'ৰ পৰা মানি আৰ্ণ কৰে বা পইচা কেনেকৈ ইনকাম কৰে, সেই গোটেইখিনি কথা আমি এই ভিডিঅ'টোত কভাৰ কৰিম। গতিকে একদম পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, গতিকে চাই থাকক। অ'কে তো টিকটক এপছটোৰ পোনপ্ৰথমতে আৱিষ্কাৰ হৈছিল, মানে কনচেপ্টটো টিকটকছ বুলি নাছিল, তেতিয়া অলপ বেলেগ আছিল কনচেপ্টটো। আৰু টিকটক এপছটোৰ ষ্টাৰ্টিঙৰ পাৰ্পাছ আছিলে এটা এডুকেশ্যনেল পাৰ্পাছত এই এপছটো সৃষ্টি হৈছিলে। আৰু এই এপছটো সৃষ্টি কৰিছিল এলেক্স জু আৰু লু য়াং নামৰ দুজন ব্যক্তি, দুজন পুৰণা বন্ধু। সেই দুজন বন্ধুৱে ভাবিছিলে যে এডুকেশ্যনেল পাৰ্পাছৰ কাৰণে অতি কম সময়ত আমি কিবা এটা এপছ সৃষ্টি কৰিব পাৰোঁ নেকি, যোনটো 3 পৰা 5 মিনিটৰ ভিতৰত যিকোনো এটা এডুকেশ্যনেল পাৰ্পাছৰ ভিডিঅ', যিকোনো যেনে গণিত আপোনালোকে পঢ়িব বিচাৰে, অতি কম সময়ত যিকোনো এটা সূত্ৰ বা যিকোনো এটা ছাবজেক্টৰ ওপৰত আমি নলেজ কিবা শ্বেয়াৰ কৰিব পাৰোঁ নেকি। তো সেই কনচেপ্টলৈ পোনপ্ৰথমতে সৃষ্টি হৈছিলে টিকটক নহয়, তেতিয়া নাম বেলেগ আছিলে কিবা। টিকটকটোতো বহুত পিছত আহিছিলে, বা ধৰি লওক সেই মিউজিকেলি বা এই টিকটক এপছটোৰ প্ৰথম কনচেপ্টটো সেনেকেই ষ্টাৰ্ট হৈছিলে। আৰু তেতিয়া অকল এই এপছটোৰ উদ্দেশ্য আছিলে যে আমি অতি কম সময়ত কেনেকৈ নলেজ বা এডুকেশ্যন প্ৰভাইড কৰিব পাৰোঁ অতি কম সময়ত। কিন্তু সেই কথাটো লৈ পেলাই তেওঁলোকে কি বুলি কয় বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা মানি কালেক্ট কৰিলে, আৰু কালেক্ট কৰি 6 মাহৰ ভিতৰত তেওঁলোকে এটা এপছ উলিয়াই তৈয়াৰ কৰিলে, আৰু সেই এপছটো মাৰ্কেটলৈ গুচি আহিল। গতিকে মাৰ্কেটত যেতিয়া সেই এপছটো আহিল, কিন্তু সেই এপছটো আপোনালোকে এই বৰ্তমান যেনেকৈ টিকটক এপছটো ইমান ফেমাছ হৈছে, কিন্তু সেই সময়ত সেই এপছটো একদম বিগ ফেইলিয়াৰ হিচাপে প্ৰমাণ হ'ল। মানে সেই এপছটোৰ ইউজ নকৰিলে মানুহে ভাল নাপালে ইউজ কৰি, আৰু সেই এপছটো ইউজ নকৰাৰ কাৰণ যেতিয়া তেওঁলোকে বিচাৰিব ধৰিলে, তেওঁলোকে দেখিলে যে 3 পৰা 5 মিনিটৰ সময়তটো মানে যিকোনো এটা শিক্ষা এটা প্ৰদান কৰাটো সম্ভৱ নহয়, আৰু কোনেও সেইটো কৰিব পাৰাগৈ নাই। গতিকে তেওঁলোকে কি কৰিলে, সেই প্ৰচেছটো তাতেই ষ্টপ হৈ গ'ল। মানে সেই যোনটো এপছটো তেওঁলোকে বনাইছিল সেই এপছটো তাতেই ষ্টপ হৈ গ'ল। কিন্তু তেওঁলোক হাৰি যোৱা নাছিল, কাৰণ বৰ্তমান সময়তো আপুনি যদি কিবা এটা কাম কৰি আছে, আপুনি যদি সেই কামটো তাতে ষ্টপ কৰি দিয়ে এবাৰ ফেইলিয়াৰ হোৱাৰ পিছত, তেনেহ'লে সেই কামটোত ছাকচেছ হোৱাৰ আপোনাৰ চান্স একেবাৰেই নাই। আৰু সেইটো কাৰণে চাগে তেওঁলোকেও তাতে হাৰি নগৈ পেলাই তেওঁলোকে ৰিচাৰ্চ কৰিব ধৰিলে যে আমি সেই এপছটোৰ দ্বাৰা বেলেগ কি কৰিব পাৰোঁ, কেনেকৈ সেই এপছটো আমি পুনৰ মানুহৰ মাজলৈকে কিবা নতুন আকাৰে লৈ যাব পাৰোঁ। তো তেওঁলোকে ৰিচাৰ্চ কৰা ষ্টাৰ্ট কৰি দিলে। তো এদিন তেওঁলোকৰ এজনে বাছ ট্ৰেভেল কৰি আছিল, মানে বাছেৰে আমি যেনেকৈ বাছত ইফাল সিফাল ঘূৰোঁ বা ক'ৰবাত যাবলগীয়া হৈ আছিল তেওঁলোকে। তো তাতে এদিন তেওঁলোকে বাছত গৈ থাকোঁতে দেখিলে যে কিছুমান ছোৱালীয়ে বা কিছুমান ল'ৰা ছোৱালীয়ে কি কৰিছে, আপোনাৰ মোবাইলটো লৈ পেলাই তাত ভিডিঅ' কৰিছে বা লিৰিক্স কৰিছে, লিপচিং কৰিছে, যিকোনো এটা ভিডিঅ'ত চেলফি লৈছে, ফটো লৈছে। ये है डॉगी कलेश 82%। सुबह शाम नहीं घुमाओगे तो घर में ही कर देगा। তো সেই কনচেপ্টটোৰ পৰা তেওঁলোকৰ মাইণ্ডত এটা আইডিয়া আহিল যে আমি যদি মিউজিক, ফটো আৰু ভিডিঅ' যদি কম্বাইন কৰি পেলাই এটা এপছ বনাওঁ, বা তাতে আমি যদি ডাবিং হওক, লিৰিক্স হওক, সেইবোৰ যদি আমি মিলাই পেলাই এটা এপছ বনাওঁ, তেতিয়াহ'লে কেনেকুৱা হ'ব। তো সেই কনচেপ্টটো লৈ পেলাই পোনপ্ৰথমতে তেওঁলোকে মিউজিকেলি নামৰ এপছ এটা লঞ্চ কৰিলে। আৰু তো যেতিয়া মিউজিকেলি মাৰ্কেটত আহিছিল, সেইটো সময়ত অলৰেডি কিছুমান এপছ আছিল যোনবিলাকে ছেইম কামেই কৰি আছিল। আৰু তেতিয়া এটা ফেমাছ এপছ আছিল ডাব ষ্টেপ বুলি, এনেকৈ কিবা এটা এপছ আছিল, যোনটোৰ লিৰিক্স মানে লিৰিকেলি আপোনালোকে যিকোনো এটা গানৰ লিপচিং কৰাৰ কাৰণে যোনটো এপছ আমি ইউজ কৰোঁ বৰ্তমান মিউজিকেলি বা টিকটকত যোনটো বৰ্তমান হয়, তো সেইটো আন এটা এপছেও কৰি আছিল সেইখিনি সময়লৈকে। কিন্তু মিউজিকেলি কি এনেকুৱা বেলেগ কৰিলে যে মানুহে ইমান আঁকোৱালি ল'লে আৰু ইমান কম সময়তে ইমান ফেমাছ হৈ গ'ল মিউজিকেলি এপছটো। তো তাৰ বিষয়ে অলপ এতিয়া বৰ্তমান কওঁ। তো সেই সময়ত আপোনাৰ ডাব ষ্টেপ বুলি যোনটো এপছ আছিল, সেইটো আছিলে আপোনাৰ লিপচিঙৰ কাৰণে। আৰু আমাৰ ইনষ্টাগ্ৰাম, ফেচবুকৰ ইণ্টাৰফেচটো বহুত ইজি আছিল। আৰু আপোনাৰ স্নেপচিটত আপোনাৰ ফিল্টাৰ কিবা কিবি সেইবোৰৰ কাৰণে ফেমাছ আছিল। গতিকে টিকটক বা মিউজিকেলি কি কৰিলে, সেই গোটেইবোৰ মিলাই পেলাই
এটা এপছত দি দিলে আৰু সেই গোটেইখিনি ফিচাৰ্ছ মানুহে একেলগে এটা এপছৰ থ্ৰু দি ইউজ কৰিব পৰা হ'ল আৰু সেই বস্তুটোৱে মানুহক বহুত বেছি কি বুলি কয় ইনস্পায়াৰ কৰিলে মিউজিকেলি এপছটোৰ ফাললৈকে যাব কাৰণ তো এতিয়া আমি কথা পাতোঁ যে এই মিউজিকেলি এপছটোৱে কেনেকৈ মানি ইনকাম কৰি আছে এই এপছটোৰ মানি ইনকাম মডেলটো কি গতিকে আপোনালোকে হয়তো এটা কথা জানে নাজানে গম নাপাওঁ যদি আপোনাৰ ফেন বেছ আপোনাৰ যদি ইনষ্টাগ্ৰামতে হওক যদি আপোনালোকৰ ফলোৱাৰ বেছি আছে তেনেহ'লে আপোনাক বিভিন্ন ধৰণৰ ব্ৰেণ্ডে আহি পেলাই আপোনাক কি বুলি কয় আপোনাক এডভাৰটাইজমেণ্টৰ কাৰণে কয় আৰু ঠিক তেনেকৈ আপোনালোকেও যদি মিউজিকেলি কেতিয়াবা স্ক্ৰল কৰি থাকে তেতিয়া চাব বিভিন্ন ধৰণৰ জোতাৰ হওক কিবাৰ হওক এডছ কিছুমান আহে নহয় জানো আৰু সেই এডছবোৰে হৈছে মিউজিকেলিৰ মানি ইনকাম চ'ৰ্চ আৰু যদি আপোনাৰ ফলোৱাৰ বেছি থাকে আৰু এতিয়া মিউজিকেলিৰ নাই কমেও আপোনাৰ 5 মিলিয়ন 10 মিলিয়নৰ বহুত বেছি 5 মিলিয়নটো বহুত কম কৈছোঁ তাতকৈ বহুত বেছি ফলোৱাৰ আছে গতিকে ঠিক তেনেকুৱা নিচিনা কথা আপোনাৰ ইউটিউব হওক ফেচবুক হওক বিভিন্ন ধৰণৰ প্লেটফৰ্মতো ছেইম একেই কথা যদি আপোনাৰ ফলোৱাৰ বেছি তেনেহ'লে আপোনাৰ বিভিন্ন ধৰণৰ ব্ৰেণ্ড আপোনাক আহি পেলাই কণ্টেক্ট কৰিব আপোনাক আহি পেলাই ক'ব যে মোৰ এডছ তোমালোকে প্লে' কৰা তো সেইটো হৈছে মিউজিকেলিৰ 1 নম্বৰ মানি ইনকাম মডেল আৰু তেওঁলোকে যদি বিচাৰে যেতিয়া তেতিয়াই তাতে গুগল এডছ হওক কিবা এডছ হওক গোটেইখিনি তাতে এড কৰিব পাৰে তেওঁলোকৰ যেতিয়াই মন যায় গতিকে তো সেইটোৱে হৈছে মিউজিকেলিৰ মানি ইনকাম মডেল বা মানি ইনকাম হেৰি গোটেইখিনি মিলাই পেলাই চাব গ'লে মিউজিকেলিৰ বৰ্তমান কি বুলি কয় প্লে ষ্ট'ৰত চবতছে টপত থকা এটা এপছ যোনটো হায়েষ্ট ডাউনলোডিং হৈছে এতিয়ালৈকে আৰু খুব সোনকালে ভাইৰেল হৈ আছে কিন্তু এই এপছটো যিমানেই ভাল সিমান কিন্তু ইয়াৰ আপুনি যদি তাক এক্সট্ৰা এটা ৱেট ইউজ কৰে মানে লাগাতকৈ বেছিতো গোটেই বস্তুৱে বেয়া গতিকে আপোনালোকে যদি সেইটো এক্সট্ৰা ইউজ কৰি আছে আৰু যদি নাভাবা নিচিন্তাকৈ কিবা কাম কৰি আছে তেনেহ'লে খুব বেয়া কথা এইটো কাৰণ আজিকালি যিকোনো বস্তু মিউজিকেলি ভাইৰেল হৈ আছে যোনবোৰৰ কোনো বৰ্তমান সময়ত যদি আপোনালোকে চাই সঁচা অৰ্থত একো মূল্যই নাই গতিকে সেনেকুৱা ধৰণৰ বস্তুবোৰ নোহোৱাই ভাল বাকী মিউজিকেলি কৰি বহুতে ফিল্ম বনাই আছে বহুতে মানে মিউজিকেলিৰ পৰা ফিল্মত চান্স পাইছে মিউজিকেলিৰ পৰা ডাঙৰ গানৰ ভিডিঅ'ত চান্স পাইছে গতিকে সেনেকুৱা উদাহৰণো আমাৰ মিউজিকেলিত আছে গতিকে ভাল কামৰ কাৰণে যদি আপোনালোকে টিকটকটো ইউজ কৰে খুবেই ভাল কথা আৰু অতিমাত্ৰা সকলো বস্তুৱে বেয়া গতিকে টিকটকটোক নিজৰ জীৱন হিচাপে গঢ়ি মানে নল'ব বহুত মানুহ বৰ্তমান আত্মহত্যা পৰ্যন্ত কৰি আছে এই টিকটক এপছটোৰ কাৰণে গতিকে নাজানো তেওঁলোকৰ মাইণ্ডত কি থাকে গতিকে আপোনালোকে যাতে সেনেকুৱা নকৰে মোৰ ভিউৱাৰ্ছখিনি সেইটো মই আশা কৰোঁ আৰু এটা নতুন আমি ছেশ্যন এটা ষ্টাৰ্ট কৰিছোঁ এটা নতুন ছিজন এটা ষ্টাৰ্ট কৰিছোঁ ইয়াত মই আপোনালোকক বিভিন্ন ধৰণৰ এডুকেশ্যনেল হওক বিভিন্ন ধৰণৰ নলেজেবল বিভিন্ন ধৰণৰ টপিক আপোনালোকৰ মাজলৈকে মই এনেকৈ ভিডিঅ' আকাৰে লৈ আহিম যদি ভিডিঅ'টো ভাল পালে ডেফিনেটলি লাইক কৰক আৰু আপোনাৰ ফ্ৰেণ্ডজনৰ লগত শ্বেয়াৰ কৰিব বুলি আশা থাকিল নেক্সট ভিডিঅ'ত এনেকৈ পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে মোৰ ফালৰ পৰা বাই বাই টাটা চি ইউ চায়নাৰা